বিকাশ, এই মনোৰম দৃশ্যটো দেখি তোমাক কেনেকুৱা লাগিছে তুমি কোৱাচোন? মোৰ কিন্তু বহুত ভাল লাগিছে বিকাশ। মই সেইকাৰণে আজি তোমাক মই গাঁৱৰ পৰা ইয়ালৈ লৈ আহিছোঁ এই মনোৰম দৃশ্যটো উপভোগ কৰিবলৈ। কিন্তু এই মনোৰম দৃশ্যটো আমি যেনেকৈ বহুত দূৰৰ পৰা আহি ইয়াত উপভোগ কৰিব আহোঁ, চাবলৈ আহোঁ, এই দৃশ্যটো কোনেও নাচায়। ওচৰৰ মানুহবোৰে কিয় নাচায় জানানে? সিহঁতে সদায় দেখি থাকে, সদায় পাই থাকে। সেইদৰে মই যে ইয়াত আহিছোঁ, ইয়াত আহি বহুত আনন্দিত হওঁ। কেতিয়াবা মই ভাবোঁ মই চৰাই হৈ যদি উৰি যাওঁ, চৰাই হ'লোহেঁতেন, তেতিয়া মই উৰিব পাৰিলোহেঁতেন আৰু মই নানান ধৰণৰ বতাহ মাজেৰে মাজেৰে মই ঘূৰি ফুৰিলোহেঁতেন। কিমান ভাল লাগিলহেঁতেন। গছৰ ডালত পৰি মই গীত গালোহেঁতেন সুৰ লগাই লগাই। কিমান ভাল লাগিলহেঁতেন, হয়নে নহয় কোৱাচোন? কিন্তু মানুহৰ জনম লৈ তুমি যিয়েই নাভাবা, সকলো মানুহেই ব্যস্ত, সকলো মানুহে নিজক লৈ ব্যস্ত হৈ থাকে। কোনেও কাৰোকো গুৰুত্ব নিদিয়ে। আহিছে মানুহ, গৈছে মানুহ, মানুহ মৰা পিজিব। এনেদৰে হৈ আছে নাই তুমি কোৱাচোন বিকাশ? সেইটো কাৰণে তোমাৰ নাম অনুভৱ ধৰে। তুমি সদায় প্ৰত্যেকটো কথা অনুভৱেৰে তুমি চাই থাকা, নহয় জানো? তুমি যিবোৰ কথা কৈছা সেইবোৰ ঠিক আৰু শুদ্ধ কথা কৈছা। মানুহৰ হৈছে এটা জীৱ। তেনেদৰে সকলো জীৱ জন্তু এই পৃথিৱীখন বিৰাজমান হৈ আছে। সকলো জীৱ জন্তু আছে, সকলোৱে বিৰাজ কৰি আছে। কিন্তু মানুহে যে আছে এই পৃথিৱীখনত, সিহঁতে সৰ্বশ্ৰেষ্ঠ বুলি ভাবে। যাৰ কাৰণে মানুহে বস্তু ধ্বংস কৰিছে, মানুহে বস্তু সৃষ্টি কৰিছে। গতিকে সেইবোৰ মই মানুহেই সকলো ক্ষেত্ৰতে জগৰীয়া বুলি ভাবো। তুমি যে মোক লৈ আহিছা, মই আজি এই মনোৰম দৃশ্যটো দেখি বহুত ভাল লাগিছে। ইয়াত যদি মানুহৰ প্ৰৱেশ হয়, মানুহৰ আশ্ৰয়স্থল হয়, বাসস্থান হয়, তেন্তে এই প্ৰকৃতিটো ধ্বংস কৰি পেলাব। বুজি পাইছেনে? মানুহে নাভাবে এই পিছৰ খণ্ড কি হ'ব, মানুহে নাজানে পিছৰ খণ্ডত কি হ'ব, কিন্তু নিজকে লৈ নিজে বহুত ব্যস্ত হৈ থাকে। বুজি পাইছেনে? আৰু মানুহে আজি এতিয়া তোমাক দেখিছোঁ, কালি তোমাৰ লগত আছোঁ, কিন্তু কি কৰিব জানা? তেওঁলোকে এইবোৰ ভাল প্ৰকৃতি, ভাল বস্তুবোৰ কেতিয়াও ভাল নাপায়। তেওঁলোকে সদায় নিজক লৈ ব্যস্ত থকাৰ কাৰণে যিটো মন যায় তাকেই কৰে, যি কৰে। কিন্তু চৰাই চিৰিকটি যদি আমি হ'লোহেঁতেন নহয়, কিমান যে ভাল লাগিলহেঁতেন। আমি দুয়োটাই ঘূৰি ফুৰিব পাৰিলোহেঁতেন। কিন্তু আমি বাটৰুৱা ল'ৰাৰ দৰে আমি ঘূৰি ফুৰাতে মই ব্যস্ত। কাৰণ তুমি শুনা, মোৰ ঘৰৰ ইমান ধনী মানুহ নহয় মই, কিন্তু মোৰ ঘৰত বহুত দুখীয়া মই। কিন্তু মই এতিয়া গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ, পাছ কৰি আহিছোঁ। অহাৰ লগে লগে তোমাক যেতিয়া লগ পালোঁ, বহুত কথা মনৰ মিল হ'ল বা বহুত কথা মই তোমাৰ ভাল লগা কাৰণে মই তোমাক চব কথা ক'ব বিচাৰিছোঁ। কি কথা ক'ব বিচাৰিছা? নোকোৱা কিয়? মই শুনিব বিচাৰিছোঁ। এতিয়া চোৱা, আমি দুটাই যিহেতু ঘৰ বাৰী সকলো এৰি থৈ আহিছোঁ, সেইটো কাৰণেতো এতিয়া ইয়াত পাৰিছোঁ দুজন। কিবা এটা কৰি খাম আৰু। জীৱনটোতো এনেকৈ চলিব লাগিব ন? মানুহৰ জীৱনটো এবাৰহে পাইছোঁ, গতিকে এনেকৈ চলিম। গতিকে আমি এনেকৈ কৰিম। আৰু আমি মোৰ কামটোত এইবোৰ অলপ ত্যাগ কৰি বাহিৰত আহি চাওঁচোন কেনেকুৱা লাগে। তুমি যিবোৰ কথা কৈছা ঠিক কথা কৈছা, সেইটো মই তোমাক ভুল বুলি ক'ব নোৱাৰোঁ। গতিকে মই যে আহিলোঁ ঘৰৰ পৰাই, মোৰ কাহিনীটো তুমি শুনিব বিচাৰা নাই। মই তোমাক ক'ব বিচাৰোঁ, মই কিয় ঘৰ ত্যাগ কৰি আহিছোঁ, ঘৰখন কিয় আহিছোঁ, তুমি জানানে? যদি তুমি নাজানা, তুমি শুনিব পাৰা, মই তোমাক কাহিনীটো ক'ব পাৰিম। মই ঘৰ ত্যাগ কৰি, ঘৰ এৰি থৈ অলপ বেলেগত কাম কৰিম বুলি ওলাই আহিছোঁ। আহি থাকোঁতে তোমাক লগ পালোঁ, আৰু এইবোৰ এতিয়া তুমি মোক লৈ আহিছা, আনি পেলাই এতিয়া বঢ়িয়াকৈ মোক এই মনোৰম দৃশ্যটো দেখুৱাইছা, য'ত গছ গছনিজোপাৰ বঢ়িয়াকৈ স্থৰ হৈ ৰৈ আছে। এতিয়া ফুল আৰু এইফালে উদ্ভিদবোৰো বঢ়িয়াকৈ চাই আছে প্ৰকৃতিৰ পৰা। মেঘে ডাৱৰৰ সৃষ্টি কৰি বঢ়িয়াকৈ আৱৰি আছে। কি যে মনোৰম দৃশ্য। আৰু এতিয়া চোৱা, ৰামধেনু ওলাব ধৰিছে, 7 ৰঙে কি ব্লিন কৰি আছে প্ৰকৃতিবোৰক। গতিকে এইবোৰ মানুহে কি বুজি পাব? মানুহেতো এইবোৰ বুজি কেতিয়াও নাপায়। কাৰণতো মানুহে টকা পইচা ধন সম্পত্তিতে ঘূৰি ফুৰোঁতেই যায়। তেওঁলোকে এই মনোৰম দৃশ্যবোৰ উপভোগ কৰিবলৈ কেতিয়াও সময় নাপায়। বুজি পাইছানে তুমি? সেইকাৰণে মই মোৰ দেউতা মাৰ লগত মই কাজিয়া কৰি মই ওলাই আহিছোঁ। কাৰণ মা দেউতাহঁতে মোক পঢ়ালে শুনালে, মই গ্ৰেজুৱেটো হ'লোঁ, কিন্তু মই কিবা এটা নিজে কৰিম বুলি কৈ মই গুচি আহিছোঁ ঘৰ ত্যাগ কৰি। আৰু তুমি কিয় আহিছা? সেই একেই কথা নিচিনা আৰু দিয়া, তোমাৰ আৰু মোৰ। মইতো ক'তনো ইমান ধনী ঘৰৰ ল'ৰা। মই ভাবিছিলোঁ এফালে ওলাই যাম, বিদেশত কাম কৰিম, চলিম। যেতিয়া গৈ অলপ ঘৰতে কাম বন কৰিলোঁ, কৰাৰ পিছত দেখিছোঁ দিনটোৰ কাৰণে কাম কৰি থাকিলেও মজুৰিটো বেলেগ বেলেগ হয়। গতিকে মই ভাবিলোঁ সেই কৰাকৈ
মই বঢ়িয়াকৈ আজ বিচৰণ কৰিম, মই ঘূৰি ফুৰিম। আজি ইয়াত কাম কৰিছোঁ, ইয়াৰ পৰা অলপ ঘূৰিম, আকৌ কালি তাত বেলেগত কৰিছোঁ, বেলেগত ঘূৰিম। মানে যিমান টকা পাওঁ সিমান টকাৰে মই এই ট্ৰেকবোৰ ভ্ৰমণ কৰি ঘূৰি ফুৰিম। আৰু মই প্ৰকৃতিৰ লগত বা মনোৰম দৃশ্যবোৰ চাই ফুৰিম। কোন প্ৰকৃতি, কোনখন ৰাজ্য কেনেকুৱা, কোনখন ৰাজ্য কোনটো প্ৰকৃতি, আৰু ক'ত কি কি ভাল ভাল মনোৰম দৃশ্য জিলিকি আছে বা উজ্জ্বলাই আছে, সেইবোৰ চাবৰ কাৰণে মই ভাবিছোঁ। মই সেইটো কাৰণে মোৰ মা দেউতাক মই কৈছোঁ, আপোনালোকে বঢ়িয়াকৈ সুস্থ শৰীৰে বঢ়িয়াকৈ থাকক, খাই বৈ থাকক, আৰু কেতিয়াবা যেতিয়া মই সকলোবোৰ উপভোগ কৰি আহিম, হোৱাৰ পিছত মই আপোনালোকক লগ কৰিম। তেনেহ'লে আমি দুটাই আমি একে বাটৰে পথৰে, আমি একে ৰাস্তাই যাব লাগিব, হয় নে নহয়? তুমি কোৱা, আমি এতিয়া একে ৰাস্তা, একে পথ, একে দুইটাই, হয় নে নহয়? মইতো সেইটোৱে কথা কাৰণে তোমাক লৈ আহিছোঁ না। এতিয়া তুমি মোৰ লগৰ ল'ৰাবোৰক মই কথাটো কওঁ যে ব'লা বিদেশলৈ যাওঁ, আমি কাম কৰোঁ। সিহঁতে নাই, সিহঁতে ঘৰতে থাকে, সিহঁতে মাক দেউতাকৰ ওচৰতে থাকে, সিহঁতে মাক দেউতাক এইবোৰ টান পায়। কিন্তু নিজেতো নিজ স্বাৰ্থ হ'ব লাগিব, নিজৰ ওপৰত নিজে ডিপেণ্ড কৰি চলিব পাৰিব লাগিব, নিজে উপাৰ্জন কৰিব পাৰিব লাগিব, তেতিয়াহে সাংসাৰিক জীৱনটো আহিব। মানুহে জীৱনটো জীয়াই থাকিব হ'লে কাম কৰিব লাগিব, মানুহে ত্যাগ কৰিব লাগিব, মানুহে নিজে নিজে কষ্ট কৰিব লাগিব, তেতিয়াহে মানুহৰ জীৱনটোত এটা নতুন সুযোগ সুবিধা আৰু মানুহে ফল পায়, হয় নে নহয়? তুমি কি কোৱা? তুমি যিবোৰ কথা কৈছা ঠিক কথা কৈছা। এতিয়া ইয়াত ৰখি থাকিব আমাৰ লাভ নাই, আমি কেইটা এতিয়া যাওঁ। আৰু এতিয়া চোৱা, এতিয়া আমি কাহিনীবোৰ কৈ থাকিলে বহুত সময় হ'ব, আমি নানান ধৰণৰ চাওঁ, মানুহৰ ঘৰত গৈ চাওঁ, মানুহে কি কৰে কি নকৰে সেইবোৰ উপভোগ কৰি চাওঁ, ব'লা। এই বন্ধু, দেখিছানে তুমি? তোমাক যেন মই ইয়ালৈ লৈ আহিছোঁ, ইয়াত দেখিছা? এয়া হৈছে পথাৰ, সেইটো হৈছে আলিবাট। আৰু ইয়াত আমি দেখিছানে ওচৰত কি বঢ়িয়াকৈ ধুনীয়া সুন্দৰ সেউজীয়া পৰিৱেশ। ইয়াত চব ধান ৰুই থৈ দিছে, গছে ফল মূল দি আছে, সকলোৱে সকলোৰ কাৰণে বঢ়িয়াকৈ আছে। আৰু তুমি এইবোৰ দেখিছা কেনেকুৱা ভাল লাগিছে, চোৱা, তুমি চোৱা। কিন্তু এইটো ৰাস্তাটো ইয়াত মানুহৰ অহা যোৱা কৰোঁতে গৰু গাড়ী আৰু তোমাৰ ঠেলা হওক নাইবা চাইকেলে হওক, অহা যোৱা কৰোঁতে ৰাস্তাটো বোকা পানীয়ে ভৰি পৰিছে। সেইটো এটা দৃশ্য, কেনেকুৱা দৃশ্য চোৱা। ঠাই ভেদে সকলো বেলেগ বেলেগ ধৰণৰ, হয় নহয়? তুমি কোৱা। ইয়াত দেখিছানে কেনেকুৱা? মানুহে ইয়াত ক'ব লাগিব এইটো প্ৰকৃতিটো কেনেকুৱা ইয়াত, আৰু এই গাঁৱৰ মানুহবোৰৰ চিন্তাধাৰাটো কেনেকুৱা, টাউনৰ মানুহৰ চিন্তাধাৰাটো কেনেকুৱা, এই প্ৰকৃতিৰ ওপৰতে বিৰাজ হয়। এই গাঁৱত আহিলে তুমি নিজে খেতি কৰিবা, নিজে কষ্ট কৰিবা, নিজে উপাৰ্জন কৰিবা, নিজেই বঢ়িয়াকৈ ভাল সুস্বাস্থ্য ভাল যিবোৰ মানে সোৱাদ লগা ফলবোৰ নিজে উপাৰ্জন কৰি নিজে খাবলৈ পাৰিবা, হয় নহয়? তুমি কি কোৱা? মই কিন্তু এইটোহে বুজি পাইছোঁ দেই, তুমি কি কোৱা সেইটো মোক কোৱাচোন। বন্ধু, তুমি যিটো কথা কৈছা ঠিক কথা কৈছা, তোমাৰ কথাটো মই মানিছোঁ। কিন্তু ইয়াত যে গাঁৱৰ মানুহবোৰ বহুত ভাল আছে, তেওঁলোকে বহুত শিক্ষিত হয়, বহুত সেইটো মই জানো। কিন্তু ইয়াত দেখিছেনে তুমি, এতিয়া ধৰা যি এই মনোৰম দৃশ্য, ইয়াত বঢ়িয়াকৈ আহি তুমি সদায় বতাহ ল'ব পাৰিবা বঢ়িয়া সুন্দৰকৈ। সেইকাৰণে মই কওঁ, যদি আমি চৰাই হ'লোহেঁতেন তেন্তে কিমান সুন্দৰকৈ ঘূৰি ফুৰিলোহেঁতেন, হয় নে নহয়? তুমি কোৱা। বঢ়িয়াকৈ এডাল গছৰ পৰা এডাল গছলৈ, এডালৰ পৰা আনডাললৈ এনেকৈ বঢ়িয়াকৈ ঘূৰি ফুৰিলোহেঁতেন, বঢ়িয়াকৈ বতাহৰ মাজে মাজে ঢৌ খেলি আমি ঘূৰি ফুৰিলে কিমান আনন্দ লাগিলেহেঁতেন আমাৰ, হয়নে? মই কিন্তু ভাবোঁ দেই এইটো কথা, তুমি কি ভাবা মই সেইটো নাজানো, কিন্তু মই এইটো ভাবোৱেই। তুমি যিটো কথা কৈছা ময়ো সেইটো কথাই ভাবিছোঁ, কিন্তু কথাটো হৈছে কি, তুমি কোৱা কথাটোৰ লগত মোক সাং মিলিছে কাৰণে মই ক'ব বিচাৰিছোঁ। গতিকে আমি দুটাই এবাৰ চাই ফুৰিব লাগিব ন। এতিয়া নহ'লেও যিহেতু ঘৰৰ পৰা অনা কেইটামান পইচা বা টকা আছে, গতিকে 2-3খন গাঁও চহৰ চাবলৈ পাৰিম। তাৰপিছততো আমি বেলেগৰ ঘৰত কাম কৰি যিটো উপাৰ্জন কৰিম, সেইটো উপাৰ্জনৰ টকাৰে তেনেকৈ আমি বেলেগ আকৌ চহৰ নগৰ চাই এনেকৈ কাম কৰি চাব লাগিব। তেতিয়া এনেদৰে আমি আমি ৰাজ্যবোৰ ভ্ৰমণ কৰিব লাগিব, আৰু তেনেকৈ যদি পৰাপক্ষত পাৰোঁ তেনেদৰে ৱৰ্ল্ডখনো আমি চাব লাগিব, গোটেই পৃথিৱীখন ভ্ৰমণ কৰিব লাগিব যিমান দিন পাৰোঁ আৰু। কিন্তু মা দেউতাহঁতক সেইটো কথা আগতে কৈ আহিছোঁ যে বেছি কিবা বেমাৰ বেছি হ'লেহে মাতিবি। কিন্তু আমাৰ নিচিনা আমি দুটা এতিয়া বাটৰুৱাৰ দৰে ঘূৰি ফুৰিব লাগিব, মানে দুইটা ঘড়ীৰ দৰে। সেইটোৱে মই লৈছোঁ, কাৰণ তোৰ জীৱনত প্ৰত্যেকটো বস্তু টকা পইচা উপাৰ্জন কৰি কিমান কি কৰিবা, তুমি কিমান সাঁচিবা, তুমি কিমান কি কৰিবা। কিন্তু সেই বস্তুবোৰ যদি আমি টকা পইচাই হওক বা সেইবোৰ যদি কৈ আমি গোটেই পৃথিৱীখন যদি প্ৰত্যেকটো ঠাই উন্নত বস্তুবোৰ চাই ফুৰোঁ, কিমান ভাল লাগিব, হয় নে নহয়? তুমি কি কোৱা? মই কিন্তু সেইবোৰে ভাবোঁ, লাইফত জীৱনটোত আছোঁ, চব চাব লাগে, বিন্দাছ। ব'লা, এতিয়া ইয়াত আমি চাইছোঁ, ইয়াতো দৃশ্যটো দেখিছোঁ, ভাল লাগিছে। এতিয়া আকৌ বেলেগ দৃশ্যলৈ আমি যাওঁ, আমি বেলেগ ৱৰ্ল্ড চাওঁ, বেলেগ চহৰ নগৰ চাওঁগৈ ব'লা। এতিয়া গৈ তেতিয়াহে ভাল লাগিব, হয় নহয়? একে ঠাইতে থাকিলে নহ'ব নহয়, ব'লা। খুৰা, এই গাঁওখনৰ নাম কিনো খুৰা? এই গাঁওখনৰ নামটো কিনো? এই গাঁওখনৰ নামটো হৈছে ধালপুৰ গাঁও।
তোমাৰ এইটো হ'ল ৰাজ্য হৈছে মধ্যপ্ৰদেশ। বহুত ভাল হয় গাঁওখন। আৰু তোমাৰ কি কোৱাচোন কি কাৰণে এইটো সুধিলা তুমি? নহয় দে খুৰা, এনেই শুনিলোঁ আমি মানে আৰু ঘৰৰ পৰা ওলাই আহিছোঁ নহয়। ওলাই অহাৰ পিছত আমি মানে যাৰ ঘৰত পাওঁ তাৰ ঘৰতে কাম কৰোঁ, চলোঁ, ফুৰোঁ আৰু মানে আকৌ বেলেগ এখন ঠাইলৈ যাওঁ, আকৌ সেই তাতো কাম কৰোঁ, আকৌ পইচা যিটো পাওঁ সেইটো লৈ বেলেগলৈ যাওঁ। এনেদৰে আমি চলাচল কৰি আছোঁ খুৰা। আহি আমি এনেকৈ কমেও আমি 4-5খন ৰাজ্য আমি পাৰ হৈ আহিলোঁ, আহি এতিয়া এয়া পালোহি। সেইকাৰণে মই সুধিছোঁ এইখন কি গাঁও হয় পালোঁ যে, সেইকাৰণে সুধিছোঁ। ইয়াৰ দৃশ্যবোৰ দেখিব ভাল লাগে বাৰু, আপোনাৰ সুন্দৰ হৈছে, সেইকাৰণে মই সুধিছোঁ। আৰু ইয়াত ক'ৰবাত হোটেল পাম নেকি মানে খুৰা, অলপ ৰেষ্ট ল'বৰ কাৰণে? বহুত ভাগৰ লাগিছিলে আমাৰ। পাবা ইয়াৰ পৰা অলপ আগুৱাই গ'লে তোমালোকে মেইন ৰোড পাবা। মেইন ৰোড পোৱাৰ পিছত তোমালোকে বঢ়িয়াকৈ তাৰ ওচৰত এখন চাৰিআলি আছে। চাৰিআলি তুমি উঠি লৈ তোমালোকে তাৰ লেফ্টতে আৰু এখন হোটেল আছে। সেইটো আপোনাৰ সেই হোটেলখনত তোমালোকে তাত থাকিব পাৰিবা বা লজত। বুজি পাইছা? চিন্তা কৰিব নালাগে, ইয়াৰ পৰা গ'লে হ'ল চিধা ৰাস্তাটো গৈ পেলাই তাৰপিছত চাৰিআলিটো ফালে গ'লে হ'ল, পাবা এতিয়া। বুজি পাইছা? এনেই খুৰা গাড়ী চলেনে? গাড়ী অহা যোৱা কৰেনে নকৰে খুৰা? টাইম আছে নে কিবা? ইয়াত তোমাৰ গাড়ীৰ সুবিধা ইমান ভাল নহয় বাৰু, সুচল নহয়। তুমি ভাটিবেলা 2 বাজিৰ পিছত তুমি গাড়ী পাবা। তাৰ আগত ধৰ ৰাতিপুৱা 9:30 বাজিত পোৱা যায়। সেইখন মেইন টাউন হৈ গুচি যায়। কিন্তু তুমি ভাটিবেলা যেতিয়া আহিবা তেতিয়াহে পাবা। এনেই সোনকালে তুমি নাপাবা। বুজি পাইছানে? এতিয়া ধৰা যেতিয়া তুমি নাপাবা, গতিকে তোমালোকে খোজকাঢ়িব লাগিব এতিয়া। আৰু এতিয়াতো কমেও 4টাই বাজিবহি এতিয়া, ভাটিবেলা হৈছেহি। গতিকে ৰাতি 7টা বজাত তোমালোকে গ'লে পাবা। তাৰ বাহিৰে খোজকাঢ়ি তোমালোকে যোৱা। বুজি পাইছানে? আৰু মোৰ ঘৰটো ওচৰতেই। মই এতিয়া ধৰা যাওঁ আৰু দেই বোপাহঁত যোৱা। ধন্যবাদ খুৰা, অশেষ ধন্যবাদ থাকিল। আমি এতিয়া যাওঁ দিয়ক খুৰা। এই বন্ধু, এতিয়া দেখিলা নে এইখিনি ঠাইখিনি কেনেকুৱা দেখে? তুমি নিজে কোৱা কেনেকুৱা হয় নহয়? বেলেগ ঠাইৰ লগত আকৌ নিমিলে, দেখিছেনে? কেনেকুৱা কেনেকুৱা বস্তুবোৰ সৃষ্টি কৰি গৈ আছে চোৱা। প্ৰত্যেকজন মানুহৰ লগত নিমিলে। প্ৰত্যেকজনৰ লগত নিমিলে। হয় চকু নিমিলিব, নহ'লে হাত নিমিলিব, নহ'লে মুখ নিমিলিব। কেনেকুৱা ভগৱানে মানে সৃষ্টি কৰিছে। পৃথিৱীততো লাখ কৰোৰ মানুহ আছে, কিন্তু কাৰো লগত মানে চেহেৰা নিমিলে। তেনেদৰে ইয়াতো দেখিছানে তুমি? কাৰো লগত এতিয়া নিমিলে। প্ৰকৃতিটো একেই দেখি কিন্তু একেই হ'লেও নিমিলে, দেখিছা? কিমান ভাল লাগে এইবোৰ দৃশ্য চাই, কিমান ভাল লাগে, কিমান মনোৰঞ্জন লাগে, কিমান মানে মনৰ মানে ক'ব নোৱাৰো দেই ভাই। বলা এতিয়া আমি আকৌ বেগা-বেগি চাৰিআলিলৈ যাওঁ। বুজি পাইছেনে? ইয়াত থাকিলে একো উপায় নহ'ব, নহ'লে বাটতে শুব পাম আমি। ব'লা যাওঁ সোনকালে। এই বন্ধু, এতিয়া তুমি দেখিছা নহয়? এতিয়া দেখিছা সকলো মানুহবোৰ কেনেদৰে আছে? চব গুমপাতি হালে কেনেকে আছে। এইটো এয়া পাৰ্কখনত দেখিছেনে কেনেকে আছে সি? বুজি পাইছা? এইফালে যাওঁ আহা অলপ দূৰলৈ, বুজি পাইছা? আমি থকা কাৰণে বা আমি কথাবোৰ পাতি থকা কাৰণে এই অনুকৰ অলপ ডিষ্টাৰ্ব হ'ব পাৰে। গতিকে আমি অলপ দূৰলৈ গৈ পেলাই কথা পাতো আহা। ইয়াত কিন্তু থাকি বহুত ভাল লাগিছে দেই ভাই। তুমি যি কোৱা নোকোৱা সেইটো মই নাজানো, কিন্তু মই ইয়াত থাকি বহুত ভাল পাইছো। কাৰণতো ইয়াত মানে গোটেই পৰিৱেশটোৱে বহুত চেঞ্জ হয় ইয়াত, হয় নহয়? তুমি মোক কোৱাচোন, তুমি কেনেকুৱা পাইছা সেইটো কথা কোৱা। মই কিন্তু ইয়াত থাকি বহুত ভাল আৰু সৌন্দৰ্য অনুভৱ কৰিছো। কি বঢ়িয়া মনোৰম দৃশ্য, মানে ভাগ্য লাগিব দেখিবলৈ ভাগ্য লাগিব মানুহৰ, হয় নে নহয়? তুমি কোৱাচোন, বুজি পাইছা? তুমি কোৱা, হয় নে নহয়? ভাগ্য লাগিব নে নালাগিব সেইটো কথা কোৱা। মই কিন্তু চাই বহুত ভাল লাগিছে। মই মানে কি বুলি ক'ম আৰু তোমাক, মই ভাল পাইছো, বহুত ভাল, মাইণ্ড ব্লয়িং, মানে বহুত ভাল পাইছো। তুমি যিবোৰ কথা কৈছা সেইটোতো ৰাইট কথা। চোৱা, ইয়াত যে পাৰ্কখনত এতিয়া মানুহ লৈ আহে, হালে আহিছে, বা তোমাৰ এতিয়া চোৱা কোনোবাৰ বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ড আৰু ধৰ কোনোবা ডেকা মানুহ এই পাৰ্কবোৰ এইবোৰে খুলিছে ন। তেওঁলোক আনি ইয়াত মনৰ কথা আদান প্ৰদান কৰিব, কথাবোৰ পাতিব, আৰু তেওঁলোকৰ সকলো ধৰণৰ ইয়াত সুন্দৰ পৰিৱেশৰ লগত কথা পাতি কেনেকুৱা ভাল লাগে। আৰু তুমি চোৱাচোন, লেতেৰা পৰিৱেশৰ লগত কথা পাতি তুমি কেনেকুৱা লাগে। সেইকাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে তেওঁলোকৰ মনৰ কথা যেতিয়া পাতিব, তেওঁলোকৰ লগতহে সেইটো হয়। গতিকে এইটোতো বহুত হেৰি হয়। গতিকে তেওঁলোকে ইয়ালৈ আহিছে। আৰু এতিয়া চোৱা, এতিয়া আমি কিমানবোৰ বস্তু চাই ফুৰিলোঁ বা কিমানবোৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছোঁ। কিন্তু চোৱা, প্ৰত্যেকবিধ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত বা প্ৰত্যেকটো পৰিৱেশৰ লগত, প্ৰত্যেক মনোৰম দৃশ্যৰ লগত ইবিধৰ লগত নিমিলে, দেখিছেনে? সেইকাৰণে কওঁ, বাটৰুৱা হৈ পেলাই যেতিয়া ঘূৰি ফুৰিবা বাটৰে দি, তেতিয়া তুমি চব কথা বুজি পাবা। আৰু প্ৰত্যেকজন মানুহে ব্যস্ত আছে। তুমি দেখিছানে? ইয়াতো দেখিছা, আমি তাতো দেখি আহিছোঁ কেনেকুৱা ব্যস্ত থাকে সকলো মানুহবোৰ। এনেদৰে ব্যস্ত থাকিলে মানুহৰ জীৱনত থাকি কি লাগে? তুমি কোৱা, কি ভাল লাগে? একোৱেই ভাল নালাগে মানুহৰ জীৱনত ব্যস্ত থাকি।
তুমি যিবোৰ কথা কৈছা সেইবোৰ ৰাইট কথা কৈ আছা। মানুহৰ জীৱনত আৰু কি লাগে, টকা আছে আজি আছে কালি নাই, কিন্তু তুমি যেতিয়া মৃত্যুৰ মুখত পৰিবা তোমাৰতো এইবোৰ বস্তু একো নাপাবা। কিন্তু সেইকাৰণে যিমানে টকা উপাৰ্জন কৰা যাওক সিমানে এই বস্তুবোৰ অনুভৱ বা বস্তুবোৰ উপভোগ কৰিব লাগে, ক'ত কি বস্তু আছে আৰু প্ৰকৃতিটো চব চাব লাগে, আৰু মনটো খুলিবলৈ হাঁহি হাঁহি ক'ব পাৰিম যে আমি বহুত বহুত বস্তু লৈছোঁ। লাগিলে পইচা নাথাকিলেও আমি লোকৰ ঘৰত কাম কৰি কৰি আমি বস্তুবোৰ চাই ফুৰিছোঁ, আৰু গোটেইবোৰ বস্তু তন্ন তন্নকৈ আমি মনোৰঞ্জন বা মনৰ উপভোগ কৰিছোঁ। সেইটো এটা হ'ল আমাৰ ফ্ৰেছ, এইটো লাইফ হ'লে। আৰু কিছুমানে এইটো বুজিব পাৰে ন, কিছুমানে টকা পইচা লৈ পেলাই তেওঁলোকৰ ব্যস্ত হৈ থাকিব পাৰে। সেইটোৱে কথা, বুজি পাইছা? এতিয়া দেখা নাযায় এয়া আহিছে তেওঁলোকে এয়া নিজৰ নিজৰ গাৰ্লফ্ৰেণ্ড লৈ আহিছে, তেওঁলোকক লৈ ব্যস্ত হৈ আছে। কিছুমানেও গৈ পেলাই তাত কথা পাতি আছে, কিছুমানে ইয়াতে কাম কৰি আছে, কিছুমানে ইয়াতে কথা হেৰি কৰিছে, আৰু কিছুমানে ইয়াতে কিমান হেৰি কৰিছে, চব মানুহ ব্যস্ত আছে। চৰাই চিৰিকটি মাতবোৰ দেখিছা কেনেকৈ সুন্দৰ চৰাই চিৰিকটি মাতবোৰ মাতি আছে। আমি সেইটো উপভোগ কৰিব মানে কি ক'বা আৰু, পৃথিৱীখনত মানুহৰ জন্ম লৈ আমি যে এইবোৰ চাই ফুৰিছোঁ, কি ভাল লাগিছে, কি মন ভাল লাগিছে আমাৰ। বেলেগৰ কথা মই ক'বলৈ যোৱা নিজৰ কথা কৈছোঁ। মই কিন্তু ঘৰৰ ভিতৰত থাকোঁতে মা দেউতাক গালি গালাজ শুনি থাকিবা, মায়ে সদায় গালি পাৰিব, দেউতাই গালি পাৰিব, ঘৰৰ পৰা ওলাই যোৱা, বেকাৰ লোৱা, এলেহুৱা লোৱা, কি যে নানান ধৰণৰ ৰকমৰ কথা শুনি শুনি এলাহ লাগিছে। কিন্তু এতিয়া দেখিছেনে কি ভাল লাগিছে, ওলাই অহাৰ লগে লগে মনটো আনন্দত মানে নাচি বাগি ঘূৰি ফুৰিছে, এনেকুৱা লাগিছে, হয় নে নহয়? তুমি কোৱাচোন। তুমি যিবোৰ কথা কৈছা সেইবোৰ তুমি ঠিক কথা কৈছা দেই, মই সেইটো মানিবলগীয়া। কাৰণ এইবোৰ মানে তুমি বহুত ভাল কথা কৈছা। মোৰ সেইটো কাৰণেহে মই আহিছোঁ। মোৰ মানুহৰ চব লগত নিমিলে নহয়। তুমি সেইটো কাৰণে বুজি পাইছা, আমাৰ লগত বেলেগ নিমিলিব পাৰে, কিছুমানে বেয়া পাব পাৰে যে ইহঁতকেইটা কি কাম কৰিছে বা এইটো। কিন্তু আমিহে গম পাইছোঁ কিমান আমি উপভোগ কৰিছোঁ। এতিয়া তেনেকৈ আমি ফুৰিছোঁ ঘূৰিছোঁ, আমি চাইছোঁ, কিমান ভাল লাগিছে। বেলেগেতো বেয়া পাব পাৰে ন, সেইটোৰ লগত আৰু কি কথা আছে, কোনেও বেয়া নাপালেই হ'ল। আৰু এতিয়া আমি যে কথা পাতি ওচৰ চুবুৰীয়া এই মানুহ কেইজনে হওক বা এই ল'ৰাটোৱে বা ছোৱালীজনী, সিহঁতে মোক বেয়া পাব পাৰে, কিন্তু তেওঁলোক এইবোৰ লাহে লাহে কথাটো পাতাটো বেছি ভাল আৰু, বুজি পাইছা? সেয়া তুমি শুনিছানে? ব'লা আমি যাওঁগৈ ব'লা। বহুত সময় হ'ল, আমি বহুত সময় ইয়াতে ৰৈ ৰৈ চাই আছোঁহি। এতিয়া প্ৰাকৃতিক সৌন্দৰ্য দেখিলোঁ, এতিয়া তোমাৰ গোটেই এইখনে পাৰ্কখন চাই লৈ এতিয়া আমি যাওঁগৈ আৰু। এতিয়া দেৰি কৰি থাকিব নোৱাৰি নহয়, ব'লা। এনেই ৰখি থাকিলে কি হ'ব, হয় নে নহয়? ব'লা। হেৰি আপুনি ঠিকেই কৰিছে। বহুত দিন মনটো মানে হেৰি কৰি আছিলে, এতিয়া আজি পাৰ্কখন বহুত দিনৰ মূৰত চাই মেলি বহুত ভাল লাগিল। বলক এতিয়া গোটেই পাৰ্কখন চাই মানে ফটো 2 কপিমান তুলি ললো, মানে বহুত ভাল লাগিছে এতিয়া। বলক যাওঁ বলক। ব'লা ব'লা। ইয়াত ৰৈ থাকিলে আকৌ ল'ৰা ছোৱালীকেইটা আকৌ ঘৰত হুলস্থুল কৰি থাকিব, গতিকে আমি সোনকালে যোৱাই ভাল হ'ব। ইয়াত দেৰি কৰি থাকিব পৰা নাযায়, বুজি পাইছানে নাই? বলক তুমি বুজি পাইছা নাই? সদায় আমি ইয়াত কেনেকে লগ কৰি থাকিম, সদায় আহি ইয়াতে লগ কৰি থাকিব লাগে। আৰু মা দেউতাহঁতে গালি পাৰিছে, বুজি পাইছেনে? আৰু বয়সো মোৰ হৈছে, গতিকে তুমি কিবা এটা ভাবা। এনেকে থাকিলে নহব নহয়, কাৰণ তো বয়সটো ৰৈ নাথাকে আমাৰ। গতিকে এতিয়া মই ডাঙৰ হৈ আহিছো, মই মেছেজ ছোৱালী হৈ আহিছো, গতিকে তুমি মা দেউতাৰ লগত কথা পাতি সোনকালে বিয়াখন পাতিব লাগে, নহলে বহুত দেৰি হৈ গৈ থাকিলে বহুত বেয়া কথা, বুজি পাইছেনে? এতিয়া ওচৰ চুবুৰীয়া বুলি নহয়, সকলোবোৰ চাওকচোন ডেকা ল'ৰাকেইটাই কেনেকে আমাৰ ঘৰে চাই আছে, আমাকে চাই পেলাই কিবা ভাবিছে। গতিকে তুমি ইয়াত আৰু পাৰ্কত আহি লগ কৰি থকা আমাৰ সময় নাই আৰু, বুজি পাইছা? মোৰ বয়স হৈছে নহয়, তুমি মা দেউতাৰ লগত কথা পাতি পেলাই মোক উত্তৰটো দিবা দেই। হ'ব ইমানবোৰ চিন্তা কৰি থাকিব নালাগে। আমি বিয়া সোনকালে পাতিম, চিন্তা কৰিব লাগে। মই তোমাক ভাল পাওঁ কাৰণেহে লৈ আহিছোঁ। পাৰ্কখনত থাকি ভাল লাগে, বঢ়িয়াকৈ বতাহ মিহি বতাহে বঢ়িয়া, মনটো ভাল লাগি থাকে। গতিকে কথা বতৰাবোৰ পাতিও ভাল লাগে, গতিকে লৈ আহিছোঁ। তোমাৰ মা দেউতাহঁতে যেনে সকলোৱে জানে, আৰু তুমি এইবোৰকে লৈ চিন্তা কৰি থাকিব প্ৰয়োজন নাই নহয়, আৰু চিন্তা নকৰিবাও, বুজি পাইছা? হ'ব দিয়া, আজিলৈ আমি যাওঁ ব'লা, আৰু দেৰি হৈ আহিছে নহয়, আৰু গালি পাৰিব ঘৰত, বুজি পাইছেনে নাই? ব'লা ঘৰ। চিন্তাটো কৰিবই লাগিব ন, ছোৱালী মানুহৰ জীৱন, গতিকে আমি চিন্তা কিয় কৰিব নালাগে? চিন্তাটো মই কৰিবই লাগিব। গতিকে মই তোমাৰ লগত এতিয়া ওলাই আহিছো, ওলাই আহোঁতে এতিয়া কমেও 3.5 ঘণ্টা 4 ঘণ্টা হৈ গ'ল। গতিকে চিন্তা নকৰি কি হ'ব, সেইকাৰণে মই তোমাক কথাষাৰ অৱগত কৰিলো। গতিকে তুমি সোনকালে তোমাৰ মা দেউতাক মোৰ কথাটো ক'বা, নহলে আকৌ পিছত গালি পাৰিব, মোৰ মা দেউতাহঁতে আহিব নিদিয়া হ'ব পিছত। সেইকাৰণে আগতীয়াকে এইবোৰ কথা কোৱাটো বহুত ভাল কথা, বুজি পাইছা নাই? সেইকাৰণে তুমি ক'বা কিন্তু। হ'ব একেটা কথাকে বাৰে বাৰে ৰিপিট কৰি থাকিলে মোৰতো গৰম হৈ যায়। মই ক'ম বুলি কৰিছোঁ নহয়, তুমি কিয় ইমান চিন্তা কৰি আছা? হ'ব দিয়া, আজিয়ে গৈ পেলাই মই ক'ম, তুমি ইমান চিন্তা কৰিব নালাগে। এতিয়া যাওঁ ব'লা, ইয়াত দেৰি কৰি নাথাকোঁ আৰু। এই বন্ধু এতিয়া শুনিলা নহয়, মানুহৰ দেখিছা কিমান চিন্তা, মানুহ জনম লৈয়ে দেখিছা ইয়াত বহি আছে হয়, কিন্তু নানান ধৰণৰ চিন্তা, কিছুমানৰ ল'ৰা ছোৱালীৰ চিন্তা, কিছুমানৰ ভাল পোৱা চিন্তা, কিছুমানৰ কিন্তু তুমি চোৱা চৰাই চিৰিকটিবোৰ দেখিছানে? সিহঁতৰ কোনো ধৰণৰ চিন্তা নাই, সিহঁতক কোনে তৎক্ষণাত মাৰিবও পাৰে, কিছুমানে সিহঁতক ভাঙি কিবা অনিষ্ট কৰিব পাৰে, সেইবোৰতো তেওঁলোকে চিন্তা নকৰে। তেওঁলোকে নিজান বঢ়িয়াকে বহি তেওঁলোকে কিদৰে বঢ়িয়াকে মাত দি বঢ়িয়াকে ইটোৱে সিটোৰ লগত খেল ধেমালি কৰি আছে, বুজি পাইছা? সেইটোৱে মানুহৰ জনমত বহুত চিন্তা থাকেই।
মানুহ মানে চিন্তাতেই মানে হেৰি হৈ থাকে কাম বন ক্ৰোধ চব থাকে যে মানুহৰ মোহ থাকে লোভ থাকে গতিকে চিন্তা গতিকে মানুহৰ ইমানবোৰ চিন্তা কৰি কি লাভ আছে আমাৰ দুইটাৰ নিচিনা বিন্দাছ ঘূৰি ফুৰিলে বিন্দাছ চব বস্তু উপভোগ কৰি ফুৰিলে বিন্দাছ চব বস্তু আমি চাই ফুৰিলে কিমান ভাল লাগিব হয় নে নহয় তুমি কোৱা মইতো সেইটো কাৰণে আহিছো না মই মা দেউতাৰ লগত কাজিয়া কৰি যে ওলাই আহিছো সেইটোকে ঘৰত থাকিলে কিমান চিন্তা ইটো কাম কৰা সিটো কাম কৰা ইয়াত যোৱা ইয়াত নাযাবি তাত কিয় এইটো নকৰিবি এইটো নাখাবি সেইটো কৰিবি সেইটো পঢ়িবি ইমানবোৰ আকৌ তাৰ উপৰি তুমি যদি ঘৰৰ মতে থাকা কিয় আছা বাহিৰত ওলাই আহা ইমানবোৰ কামৰ ওপৰত কাম তাৰ ফলত এতিয়া মই বঢ়িয়াকৈ কাম কৰিম বুলি বিদেশলৈ আহিছো এতিয়া কিমান না ফোন এটা কৰিছে না কিবা না টেনশ্যন না চিন্তা একোৱেই নাই বিন্দাছ ঘূৰি ফুৰিছো খোলা মঞ্চত ঘূৰি ফুৰিছো মন গৈছে কাম কৰিছো টকা উপাৰ্জন কৰিছো মন গ'লে ফুৰিছো মন গ'লে খাইছো মন গ'লে কথা পাতি ঘূৰি ফুৰিছো সেইটো কাৰণে মই ইয়াত আহিছো বুজি পাইছা মানুহৰ জীৱন কিমান দিননো আমিনো কিমান দিন জীয়াই থাকিম কিন্তু তৎক্ষণাৎ আমি মৃত্যু হ'ব পাৰোঁ ন গতিকে যিমানখিনি থাকোঁ সদায় হাঁহি ধেমালি থাকিম সেইকাৰণে মই ওলাই আহিছো ন সেইটোৱে কওঁ বন্ধু বাটৰুৱা যেতিয়া হবা বাটৰুৱা মন কেতিয়াও হেৰি নহয় ঘৰমুৱা নহয় বাটৰুৱা মন সদায় বাটৰুৱা হৈয়ে থাকে বুজি পালা এতিয়া আমি যে এতিয়া ঘূৰি ফুৰিছো আমাৰ এতিয়া আমি বনৰীয়া বস্তুৰ নিচিনা বনৰীয়া যন্ত্ৰহঁতৰ নিচিনা বনৰীয়া জীৱ জন্তুৰ নিচিনা আমি ঘূৰি ফুৰিছো কিমান ভাল লাগে যদি আমি পিঞ্জৰাৰ ভিতৰত সোমাওঁ কিমান কষ্ট হ'ব সেইকাৰণে কৈছো বাটৰুৱা যে আমি সেইকাৰণে আমি বাটৰুৱা মানুহ এতিয়া আমি কেতিয়া ঘৰমুৱা হ'ব নোৱাৰো আমি বাটৰুৱা হৈয়ে থাকিম বুজি পালা তুমি ঠিক কথা কৈছা বন্ধু মৰম চেনেহ দয়া মমতা সকলো আমাৰ আছে কিন্তু সকলোৱে আমাক মৰম দি আঁকোৱালি লয় সকলো মা দেউতাহঁতেও লয় সকলোৱে লয় কিন্তু এতিয়া আমি বাটৰুৱা হৈ থাকিলে কিমান ভাল লাগিছে চোৱা নিজৰ মনটো কিমান পবিত্ৰ লাগিছে গতিকে বাটৰুৱা হৈ থকাই আমি ভাল